মই প্ৰথমে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতৰ যি নেকি পৰিকল্পনা, সমষ্টি পৰ্যায়ত যিসকল ব্যক্তিয়ে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে, ভাল মানদণ্ডৰ চিকিৎসা পোৱা নাই, তেনেকুৱা ধৰণৰ পৰিয়ালবিলাকে যাতে উচ্চ মানদণ্ডৰ চিকিৎসা পায়, তাৰ কাৰণে শুশ্ৰূষা সেতু যিটো নেকি আমাৰ নতুনকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমষ্টি পৰ্যায়ত মেডিকেল কেম্প আৰম্ভ কৰিছে, সঁচাকেই প্ৰশংসনীয়। ৰাজনীতিৰ ঊৰ্ধতো যাতে এনেকুৱা ধৰণৰ পদক্ষেপেৰে সমাজৰ শেষৰজন ব্যক্তিক উপকৃত কৰিব পাৰি, তেনেকুৱা এক উদ্দেশ্য আগত ৰাখি এই পৰিকল্পনাটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। তামোলপুৰ জিলাত 2টা বিধানসভা সমষ্টি আছে। তামোলপুৰ বিধানসভা সমষ্টিৰ এই যিটো নেকি কাৰ্যসূচী বা এই যিটো নেকি আমাৰ সুৰক্ষা সেতু অভিযান, সেইটো ইতিমধ্যে সমাপন হৈছে। আজি গড়েশ্বৰ বিধানসভা সমষ্টিত এই যিটো নেকি আমাৰ তেখেতৰ পৰিকল্পনা, সেই পৰিকল্পনা মতে সুৰক্ষা সেতুৰ মাধ্যমেৰে এই অঞ্চলৰ যিখিনি ব্যক্তি বিভিন্ন কাৰণত উচ্চ মানদণ্ডৰ চিকিৎসা পোৱা নাই, সেই ব্যক্তিসকলক চিকিৎসাৰ সহায় দিয়াৰ কাৰণে এই শুশ্ৰূষা সেতু আজি গড়েশ্বৰত আমাৰ জিলা মেডিকেল বিষয়াসকলৰ সহযোগত বা জিলা প্ৰশাসনৰ উদ্যোগত ইয়াত অনুষ্ঠিত কৰা হয়। প্ৰায় 3000 ৰোগী আজি পঞ্জীয়ন কৰা হয়, যাক প্ৰত্যক্ষভাৱে চিকিৎসা প্ৰদান কৰা হয়। আৰু 18 বছৰলৈকে যিবিলাক নেকি ল'ৰা ছোৱালী আছে, যিসকল ল'ৰা ছোৱালী বিভিন্ন কাৰণত চিকিৎসাৰ অভাৱতেই হওক বা দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত ল'ৰা ছোৱালীখিনিক যাতে উচিত মানদণ্ডৰ চিকিৎসা দিব পাৰি, তাৰ যিটো নেকি ৰেফাৰেল ব্যৱস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে, তাৰ মাধ্যমেৰেও গড়েশ্বৰ বিধানসভা সমষ্টিৰ প্ৰায় 318 বছৰৰ তলৰ শিশুক বা ল'ৰা ছোৱালীক ৰেফাৰ কৰা হৈছে। বা গুৱাহাটীতে হওক বা নলবাৰীতে হওক, যদি গুৱাহাটী বা নলবাৰীত উচ্চ মানদণ্ডৰ চিকিৎসা নাপায়, তেতিয়াহ'লে অসমৰ বাহিৰত যাতে তেখেতৰ যি নেকি ৰোগত আক্ৰান্ত হৈ আছে উচিত আৰু উচ্চ মানদণ্ডৰ চিকিৎসা পায়, সেই ব্যৱস্থা এই সুৰক্ষা সেতুৰ মাধ্যমেৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। তাৰ কাৰণে সঁচাকৈ তেখেতক ধন্যবাদ দিব লাগিব। অভূতপূৰ্ব, আগতে কোনো ৰাজনৈতিক দলে এনেকুৱা ধৰণৰ কথা চিন্তা কৰা নাই। মানুহক সেৱা কেনেকৈ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা শিকিব লাগে। আমিও সঁচাকৈ এতিয়া উৎফুল্লিত যে আমি ৰাজনীতিৰ লগত জড়িত মানুহ, যেতিয়া গাঁৱে ভূঞে অঞ্চলে আমি মানুহক লগ পাওঁ, বিভিন্ন ধৰণৰ সমস্যা আমাৰ সন্মুখত তেখেতসকলে ব্যক্ত কৰে, আমাৰ হাততো সমাধান নাই। কিন্তু এই যিটো নেকি আমাৰ শুশ্ৰূষা সেতুৰ মাধ্যমেৰে তেখেতৰ যি নেকি বৃহৎ পৰিকল্পনাক তেখেতে বাস্তৱত ৰূপায়িত কৰিলে, সঁচাকৈ প্ৰশংসনীয়। আমি সন্মুখীন হোৱা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ এই সুৰক্ষা সেতুৰ লগত আছে। আজি আপোনালোকে দেখিছে প্ৰত্যেকটো বিভাগৰ কাৰণে স্পেচিয়েলিষ্ট ডক্টৰ ইয়াত অনা হৈছে। কাৰ্ডিঅ'লজিষ্টৰ পৰা, নেফ্ৰলজিষ্টৰ পৰা, গাইনকলজিষ্টৰ পৰা, ডাৰ্মাটলজিষ্টৰ পৰা আমাৰ যিখিনি নেকি প্ৰয়োজনীয় চিকিৎসা আমাৰ অঞ্চলত সঁচাকৈ প্ৰয়োজন আছে, সেই প্ৰত্যেকটো বিষয়ৰ অভিজ্ঞ আৰু স্পেচিয়েলিষ্ট ডক্টৰ আনি ইয়াত আমাৰ এই অঞ্চলৰ ব্যক্তিসকলক, ৰোগীয়া মানুহসকলক চিকিৎসা প্ৰদান কৰা হৈছে। গতিকে নিশ্চিতভাৱে এই ৰাজনৈতিক লাভালাভটো ইয়াৰ পৰা নাহে, কিন্তু আমি ৰাজনৈতিক লাভালাভৰ ঊৰ্ধত যে ৰাজনীতি হয়, এই কথাখিনি আজিৰ এই সুৰক্ষা সেতুই প্ৰতিপন্ন কৰিছে 100%। আজি যিসকল ৰোগী সাধাৰণতে চিকিৎসালয়ত চিকিৎসাৰ কাৰণে যায়, গোটেই ৰোগীখিনি ইয়াত আহিছে, ৰেজিষ্ট্ৰেশ্যন হৈছে। 3000 পেচেণ্টক প্ৰত্যক্ষভাৱে চিকিৎসা প্ৰদান কৰাটো ইমান সহজ কথা নহয়। আপুনি যদি তামোলপুৰ জিলাৰ যিখন নেকি ডায়েৰী চায়, এই ডায়েৰীখন চালে আপোনালোকে গম পাব যে দৈনন্দিন 3000 পেচেণ্ট চাগে তামোলপুৰ জিলাত, যিখিনি নেকি আমাৰ আউটডোৰ পেচেণ্ট ইমান নাথাকে। কিন্তু আজি ইমান বিশ্বাস মানুহৰ যে ইয়াত আমি উচিত চিকিৎসা পাম, স্বতঃস্ফূৰ্তভাৱে মন খুলি তেখেতসকলে আহিছে, আৰু কোনো এজন ৰোগী ইয়াত বঞ্চিত হোৱা নাই। প্ৰত্যেককে প্ৰত্যক্ষভাৱে চিকিৎসা প্ৰদান কৰা হৈছে। আৰু যিসকল ৰেফাৰেল পেচেণ্ট আছে, 0 পৰা 18 ইয়াৰ্ছৰ ভিতৰত, তেখেতসকলক ক'ত কেনেধৰণে ৰেফাৰ কৰিলে সেই ব্যক্তিজনে স্বাস্থ্যৰ যি নেকি অধিকাৰ সংবিধানে তেখেতক দিছে, সেইখিনি সুনিশ্চিত কেনেধৰণে হয়, তাৰ ব্যৱস্থাও
এই শুশ্ৰূষা সেতুৰ মাধ্যমেৰে চৰকাৰখনে কৰি দিছে। মই কৈছোঁৱেই যে যদি গুৱাহাটীত চিকিৎসা হয় গুৱাহাটীত হ'ব, যদি গুৱাহাটীত চিকিৎসা নহয় অসমৰ বাহিৰত হ'ব, যদি অসমত চিকিৎসা নহয় বিদেশত লৈ গৈ হ'লেও চিকিৎসা প্ৰদান কৰি সেই ব্যক্তিজনক যিখিনি সহায় কৰিব লাগে চৰকাৰে সেইখিনি সহায় চৰকাৰে কৰিব। বৰ্তমান ষ্টেটাছ পেচেণ্টজনৰ যিজনক ৰেফাৰ কৰিব আজিৰ ষ্টেটাছ আৰু তেখেতৰ চিকিৎসালয় অহাৰ পিছৰ ষ্টেটাছ যদি আপোনালোকে ইয়াৰে পিছত এবাৰ গৈ খবৰ লৈ গম পাব যে চৰকাৰখনে কি কৰিলে এই সুৰক্ষা সেতুৰ মাধ্যমেৰে। সঁচাকৈ কৈছোঁ মানে এইটো একেবাৰে শাশ্বত এটা পৰিকল্পনা আৰু শাশ্বত এটা উদ্যোগ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পুনৰবাৰ অন্তৰৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কৈছোঁৱে অভূতপূৰ্ব, আগতে পৰিকল্পনাই কৰা নাছিল। সূক্ষ্ম সূক্ষ্ম কথাবিলাক চিন্তা কৰিব পৰা ব্যক্তি যদি অসমত কোনোবা আছে তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তা বাহিৰত থিয় হৈ আছোঁ যাতে কোনো এজন ইয়াত অহা ব্যক্তিয়ে যাতে নিজকে অসহায় বোধ নকৰে। আমি যাক যেনেধৰণে সহায় কৰিব পাৰোঁ, এতিয়া চিকিৎসা আমি দিব নোৱাৰোঁ কিন্তু ৰেজিষ্ট্ৰেশ্যন ক'ত কৰে, তেখেতৰ ৰেজিষ্ট্ৰেশ্যন কৰা কাগজখন চাই তেখেতে কোনটো ডিপাৰ্টমেণ্টত গ'লে তেখেতৰ যি নেকি ইচ্ছা পূৰণ হ'ব, এই সকলোখিনি আমি ভলেণ্টাৰীলি আমাৰ ইয়াত অহা প্ৰত্যেকগৰাকী ৰোগীক আমি সহায় কৰিছোঁ তেনেধৰণে।